ৰাখিব জানো তোমাৰ কথাই মই সদায় ভাবো সদায় ভাবো সদায় ভাবো কেনেকৈ লম মই লাজৰে উৰণি কেনেকৈ হম মই তোমাৰ ঘৰৰ বোৱাৰী ফুল জয় পৰিব জয় পৰিব জয় পৰিব কেনেকৈ লম মই লাজৰে উৰণি কেনেকৈ হম মই তোমাৰ ঘৰৰ বতাহে কোলে তোমারে মরমি হলো আহিবা আহিবা মোর প্রিয়তম মিলনৰ তৃষাৰে উন্মনা মন দেহাতি সজালে কোনে ফাগুনৰ পৰশে পালে বতাহে কোলে তোমারে মরমি হলো Jangan
হেৰালে তুমিহে পাৰিবা তাক বিচাৰি দিবলে দূৰ সীমনা তোমাৰ নীল আকাশ সৌ পাহাৰত মই নীল গাঁও রানী নতুন বাটাবাড়ি ডাকঘর রানী থানা পলাশবাড়ি লগতে তোমাৰ পৰিয়ালৰ সকলোৰে মৰমৰ বোপা তোমাক জনাবলৈ পাই সুখী হৈছোঁ যে পূৰ্বে তোমাৰ পৰিয়ালবৰ্গ ৰাইজৰ প্ৰতিনিধিৰ সৈতে আলোচনা মৰ্মে 18 তাৰিখ বহাগ মাহৰ 2-5-19 তাৰিখ বৃহস্পতিবাৰে অৰ্থাৎ অহাকালি মোৰ প্ৰথমা কন্যা বৰষা দাসৰ লগত তোমাৰ বিবাহ সম্পৰ্কে
পূৰ্বতে হোৱা দুয়োপক্ষৰ আলোচনা মৰ্মে সামাজিক ৰীতি নীতি অনুসাৰে শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছে। সেয়েহে উক্ত দিনাখন নিশা যথালগ্ন সময়ত বৈদিক প্ৰথাৰে তোমাৰ আত্মীয় স্বজন বন্ধু বান্ধৱী ৰাইজ আয়তী গায়ন বায়ন বেন ঢুলীয়া পুৰোহিত সৈতে মোৰ বাসগৃহত উপস্থিত হৈ মোৰ কন্যাৰ প্ৰাণী গ্ৰহণ কৰিবৰ বাবে সাদৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। ইতি তোমাৰ শুভাকাংক্ষী ধীৰেন দাস, বহু দেউতা, গাঁও ৰঙামাটি, টকাপাৰা, ডাকঘৰ বিজয়নগৰ, থানা পলাশবাৰী, জিলা কামৰূপ গ্ৰাম্য, অসম, গামোচাক 781122। ধন্যবাদ।